হেল্ল' গাইজ, কি খবৰ? আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। তো বহুত দিনেই হ'ল ব্লগ ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া ভাবিছোঁ আৰু লাহে লাহে ব্লগ ভিডিঅ'বোৰ দিবলৈ ষ্টাৰ্ট কৰিম। তো আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। আৰু আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক তেনেহ'লে। আৰু আপোনালোকে প্ৰথম পৰা শেষৰ ভিডিঅ'টো চাই থাকক। গাইছ, এইফালে দৈ অলপমান লৈ লৈছোঁ আৰু ইয়াত কি দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইছ, এতিয়া মিঠা অনুযায়ী ইয়াত অলপমান চেনি দি দিম। আপোনালোকে যিমানটো আৰু খাব বিচাৰে, মানে দৈখিনি যিহেতু অলপমান টেঙা হ'ল সেইকাৰণে অলপমান চেনি বেছিকৈ দিব লাগিব। আৰু ইয়াত কি দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ, এইফালে দৈখিনিত এতিয়া মই এটা কল দি দিম। এইটো কি কল হয় আপোনালোকে পাৰিলে জনাবচোন। এইটো ভীমকল নহয় বাৰু। এতিয়া ইয়াত মই দি দিম, তাৰপৰা আপোনালোকক দেখাই আছোঁ। তো গাইছ, ইয়াত ধুনীয়াকৈ কলখিনি দিয়া হ'ল। এতিয়া তল ওপৰ কৰি দিব লাগিব দৈখিনিৰ লগত। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ খাব পাৰে। পেটটো ঠাণ্ডা হ'ব, লগতে পেটটো ভৰিলে। তো গাইছ, ধুনীয়াকৈ তল ওপৰ কৰি দিলে মিঠাটো সান খাই যাব, ভুল হ'ব পাৰে কোৱাত। তো গাইছ, আমাৰ ৰেডি হৈছে আৰু। সেইফালে গাইছ, আমাৰ পোৱালিটো খাবলৈ দিছোঁ। পোৱালি খাই দেখাচোন, মানে খাই কবি কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে? মজা? মিঠা হৈছেনে? তো আমাৰ এতিয়া পোৱালীয়ে খালে, মই এতিয়া খাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। গাইছ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত দিনৰ মূৰত গাইছ ভিডিঅ' বনাইছোঁ, পাহৰিয়ে গৈছোঁ। তো এতিয়া কণ্টিনিউ ব্লগ দিবলৈ চেষ্টা কৰিম। তো আজি বেছিকৈ কৈ নাথাকোঁ গাইছ, বহুত বেছিয়ে গৰম উঠিছে। তো আজিলৈ আহিছোঁ দেই গাইছ।